Hello friends, Inspire You channel to সকলোকে স্বাগতম জনাইছো। এই ভিডিওত আমি অনুশীলনী 4.3 question number 2 ডিসকাস কৰিম। আমি ইতিমধ্যে অনুশীলনী 4.1, 4.2 আৰু 4.3 question number 1 লৈ অলৰেডি ডিসকাশন কৰিলো। সেই ভিডিও কেইটা আপোনালোকে চাই ল'ব। এতিয়া আমি এই ভিডিওত ডিসকাস কৰিম অনুশীলনী 4.3 question number 2। 4.3 question number 2 ইয়াত দিয়া আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1ত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। অৰ্থাৎ কোৱেশ্চন নাম্বাৰ 1ত যিবোৰ দ্বিঘাত সমীকৰণ দিয়া হৈছিল আমি সেইবোৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিছিলো। এতিয়া সেই একেবোৰ সমীকৰণ এতিয়া দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম। দ্বিঘাত সূত্ৰটো আমি প্ৰথমতে জানি ল'ব লাগিব। দ্বিঘাত সূত্ৰটো 4.2 যেতিয়া আমি বৰ্গ সম্পূৰণ পদ্ধতি যেতিয়া আমি ডিসকাস কৰিছিলো তেতিয়া এটা আদৰ্শ দ্বিঘাত সমীকৰণ বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈ সমাধান কৰে তাত দেখাই দিছিলো যে এটা আদৰ্শ সমীকৰণ হৈছে ax² + bx + c আৰু এটো যেতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি সমাধান কৰো তেতিয়া ইয়াত x ৰ মান আমি পাইছিলো -b ± √b² - 4ac divided by twice a। এটো আমি এটা আদৰ্শ দ্বিঘাত সমীকৰণৰ কাৰণে x ৰ মান আমি এটো পাইছিলো আৰু এটোকে কোৱা হয় দ্বিঘাত সূত্ৰ বুলি কোৱা হয়। এতিয়া কোৱেশ্চন নাম্বাৰ 2ত আমি এই দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰি আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰিম আৰু এই সূত্ৰটো আমাৰ এজন ভাৰতীয় গণিতজ্ঞ শ্ৰীধৰ আচাৰ্য নামৰ এজন ভাৰতীয় গণিতজ্ঞই এই ফৰ্মুলাটো উলিয়াইছিলে around 1025 AD 1025 AD এজন ভাৰতীয় গণিতজ্ঞ শ্ৰীধৰ আচাৰ্য তেখেতে এই ফৰ্মুলাটো উলিয়াইছিলে। সেই কাৰণে এই ফৰ্মুলাটোৰ আন এটা নাম হৈছে শ্ৰীধৰ আচাৰ্য ফৰ্মুলা আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি যিকোনো এটা দ্বিঘাত সমীকৰণ আমি সহজতে সমাধান কৰিব পাৰো। এতিয়া আমি কোৱেশ্চন নাম্বাৰ 1 টো আমি এটো সমীকৰণৰ এই সূত্ৰৰ সহায়ত সমাধান কৰিম। কোৱেশ্চন নাম্বাৰ 1 টো লৈছো 2x² - 7x + 3 = 0। এতিয়া এই সমীকৰণটো যদি মই আদৰ্শ সমীকৰণ ax² + bx + c = 0 সমীকৰণৰ লগত যদি তুলনা কৰিলে আমি পাওঁ ইয়াত x² ৰ সহগ আছে a আৰু ইয়াত x² ৰ সহগ 2 গতিকে a = 2 পালো আৰু ইয়াত x ৰ সহগ আছে b আৰু ইয়াতে x ৰ সহগ আছে -7 গতিকে b = -7 পালো আৰু ইয়াত ধ্ৰুবক আছে c আৰু ইয়াত ধ্ৰুবক আছে 3 গতিকে c = 3। এতিয়া আমি ফৰ্মুলাটো লিখিলো। আমি জানো যে দ্বিঘাত সূত্ৰমতে x = -b ± √b² - 4ac divided by twice a। এতিয়া আমি a b c ৰ মানবিলাক এই সমীকৰণটোত বহাই দিম। b ৰ মান আছে -7 -টো হৈছে ফৰ্মুলাৰ মাইনাস আৰু b ৰ ভ্যালুটো হৈছে -7 গতিকে দুটা মাইনাস হৈছে এটা ফৰ্মুলাৰ মাইনাস আৰু এটা b ৰ মানৰ পৰা অহা মাইনাস। b² মানে -7 হোল স্কয়াৰ - 4a মানে 2 into 4a c মানে 3 4ac divided by twice a 2 into a মানে ইয়াত a মানটো বহাই দিম 2 into 2। এতিয়া -a প্লাস 7 প্লাস মাইনাস -7 ৰ ওপৰত স্কয়াৰ আছে -7 ৰ ওপৰত মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে প্লাস হৈ যায় 7 ৰ ওপৰত স্কয়াৰ হলে 7 7 = 49 মাইনাস এটো 4 দুগুণ 8 3 গুণ 24 24 আৰু ইফালে হ'ব 2 দুগুণ 4 অৰ্থাৎ আমি x ৰ মান আমি যদি লিখো তেতিয়া হলে 7 প্লাস মাইনাস √49 মাইনাস 49 minus 24 মানে হৈছে 25 49 minus 24 = 25 divided by 4। এতিয়া x ৰ মান আমি দুবাৰ লিখিম। এবাৰ 7 plus √25 ৰ ঠাইত লিখিব পাৰো 5 √25 মানে 5 by 4 আৰু এবাৰ লিখিব পাৰো 7 minus 5 by 4 তেতিয়া হলে ইয়াত x = হ'ব 7 + 5 12 by 4
is equal to 3 4 3 গুণ 12 আৰু ইয়াতে x is equal to 7 minus 5 is equal to 2 are divided by 4 2 গুণ 2 2 গুণ 4 1 by 2 অৰ্থাৎ x is equal to 3 আৰু x is equal to 1 by 2 এই সমীকৰণটোৰ দুটা মূল এনেদৰে আমি দ্বিঘাত সমীকৰণ এটা সমাধান কৰিব পাৰো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আৰু এটা কোৱেশ্চন লওঁ কোৱেশ্চন নাম্বাৰ 3 টু সলভ কৰিছো কোৱেশ্চন নাম্বাৰ 2 টু মই ষ্টুডেন্টৰ কাৰণে এৰি দিলো কোৱেশ্চন নাম্বাৰ 2 ষ্টুডেন্টস আপোনালোকে এটো সলভ কৰিব নেক্সট কোৱেশ্চন নাম্বাৰ 3 টু লৈছো কোৱেশ্চন নাম্বাৰ 3 ত দিয়া আছে 4x square plus 4 root over 3x plus 3 is equal to 0 এটো সমীকৰণ এই সমীকৰণটো আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিব লাগে এতিয়া আমি সমীকৰণটো যদি আমি আদৰ্শ সমীকৰণ ax square plus bx plus c is equal to 0 ৰ লগত যদি আমি তুলনা কৰো তেতিয়া হলে a ৰ মান আমি পাম 4 a is equal to হ'ব 4 আৰু b is equal to হ'ব x ৰ সহগ আৰু ইয়াত x ৰ সহগ 4 root over 3 অৰ্থাৎ b is equal to হ'ব 4 root over 3 আৰু c ৰ মানটো হ'ব 3 আৰু আমাৰ সূত্ৰটো আমি জানো x is equal to minus b plus minus root over b square minus 4ac divided by twice a এতিয়া আমি ভ্যালু বিলাক বহাই দিম minus b ৰ মানটো আছে আমাৰ 4 root over 3 plus minus b square b মানে হৈছে 4 root over 3 whole square minus 4 into a মানে হৈছে 4 c মানে হৈছে 3 4ac divided by twice a 2 into a মানে হৈছে 4 এতিয়া minus 4 root over 3 এটো এনেকৈ থাকিব plus minus আৰু ইফালে হ'ব 4 ৰ ওপৰত স্কয়াৰ হলে 4 4 গুণ 16 হয় আৰু root over 3 ৰ ওপৰত স্কয়াৰ হলে root over 3 ৰ ওপৰত স্কয়াৰ হলে 3 হ'ব বৰ্গমূলৰ ওপৰত যদি বৰ্গ থাকে মানে স্কয়াৰ ৰুটৰ ওপৰত যদি স্কয়াৰ থাকে তেতিয়া হলে স্কয়াৰ আৰু স্কয়াৰ ৰুট কেনসেল যায় 3 থাকিব আৰু 4 ৰ ওপৰত স্কয়াৰ থাকিলে 4 স্কয়াৰ মানে 16 into 3 হ'ব 48 মাইনাস ইয়াতে 4 4 গুণ 16 16 3 গুণ আকৌ 16 into 3 হ'ব 48 48 minus 48 divided by ইফালে 2 4 গুণ 8 হল গতিকে আমি ইয়াত লিখো x is equal to minus 4 root over 3 plus minus ইফালে 48 minus 48 মানে হৈছে 0 root over 0 মানে হৈছে 0 divided by 8 এতিয়া আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে গতিকে আমি দুটা মূল আমি ইয়াত যদি লওঁ এটা minus 4 root 3 plus 0 মানে minus 4 root 3 হ'ব আৰু এটা minus 0 কৰিলে আমি minus 4 root 3 পাম গতিকে দুইটা মূল ইয়াত সমান হ'ব হেকাৰণে মই এবাৰে লিখিছো minus 4 root over 3 divided by 8 আৰু এটো 4 গুণ 4 4 দুগুণ 8 আৰু minus root 3 by 2 গতি এটা সমীকৰণ minus root 3 by 2 আনটো সমীকৰণো হ'ব minus root 3 by 2 কাৰণ এটা দ্বিঘাত সমীকৰণৰ দুটা মূল থাকে আৰু দুইটা মূল সমান হ'ব পাৰে গতিকে এই কোৱেশ্চন নাম্বাৰ 3 টো আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি এনেদৰে সমাধান কৰিব পাৰো এতিয়া আমি নেক্সট কোৱেশ্চন নাম্বাৰ 3 তলৰ সমীকৰণবোৰৰ মূল উলিওৱা ইয়াত কোৱেশ্চন নাম্বাৰ 3 ত অকমান বেলেগ ধৰণৰ সমীকৰণ এটা দিছে সমীকৰণটো ভগ্নাংশত আছে কোৱেশ্চন নাম্বাৰ 3 ৰোমান 1 ইয়াত x minus 1 by x is equal to 3 আৰু x not is equal to 0 এতিয়া যদি ভগ্নাংশত এনেকৈ থাকে তেতিয়া হলে আমি ভগ্নাংশটো প্ৰথম নোহোৱা কৰিব লাগে আমি প্ৰথম x ইয়াৰ x ৰ তলত একো নাই মানে 1 আছে 1 আৰু x ৰ লসাগু ললে x হ'ব এতিয়া 1 এৰে x ক আমি হৰণ কৰিম x বাৰ যাব x এৰে x ক পূৰণ কৰিম x স্কয়াৰ মাইনাস আমি ভগ্নাংশ এটা যেনেদৰে যোগ বিয়োগ কৰো তেনেকৈ এনেকুৱা বীজগণিতিক ভগ্নাংশ তেনেকৈ কৰা হয় x এৰে x ক হৰণ কৰিলে এবাৰ 1 into 1 1 is equal to 3 এতিয়া সমীকৰণটোত আমি বজ্ৰ পূৰণ কৰি দিম x স্কয়াৰ minus 1 এৰে এই 1 ৰ লগত
3 তলত একো নাই মানে 1 আছে গতিকে এটো হ'ব x square minus 1 আৰু x এৰে 3 পূৰণ কৰিলে হ'ব thrice x this implies that x square minus thrice x a plus thrice x টো হিফালে নিলে minus thrice x আৰু এটো minus 1 is equal to 0 এতিয়া এটো আমি দ্বিঘাত সমীকৰণ এটা পাই গলো এটো চলকৰ ওপৰত ঘাত 2 আছে গতিকে দ্বিঘাত সমীকৰণ আৰু এই দ্বিঘাত সমীকৰণটো আমি সমাধান কৰিব পাৰো যেহেতু আমি ইয়াতে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰি আছো গতিকে দ্বিঘাত সূত্ৰ আমি ব্যৱহাৰ কৰি দিও আমি ইয়াত a is equal to 1 পাম b is equal to পাম -3 আৰু c is equal to পাম -1 গতিকে আমাৰ সূত্ৰটো মতে x is equal to -b minus b মানে হৈছে -3 plus minus b square মানে -3 whole square b square minus 4a c c মানে -1 minus b plus minus b square minus 4ac divided by twice a হয় twice a মানে 1 twice a এতিয়া যদি আমি ভ্যালু বিলাক পুট কৰাৰ পিছত আমি যদি এটো মাইনাসে মাইনাসে পূৰণ কৰি দিলে হ'ব +3 প্লাস মাইনাস তো -3 ৰ ওপৰত স্কয়াৰ আছে গতিকে -3 * -3 +9 তাৰ পিছত a মাইনাসে পূৰণ হৈ মাইনাসে মাইনাসে প্লাস আৰু 4 গুণ 4 divided by 2 গুণ 2 তেতিয়া হলে এটো 3 plus minus এটো 9 plus 4 মানে হৈছে 13 divided by 2 এতিয়া x ৰ মান আমি 3 plus √13/2 লব পাৰো এটা এবাৰ আৰু x is equal to 3 minus √13/2 গতিকে এবাৰ প্লাসত ললো এটো যেহেতু প্লাস মাইনাস আছে গতিকে এবাৰ প্লাসত ললো আৰু এবাৰ মাইনাসত ললো লৈ দুটা মূল আমি পাই গলো এনেদৰে next question to এতিয়া আমি সলভ কৰো এটো কোৱেশ্চনৰ সমাধান হৈ গৈছে next question number 2 question number 2 দিয়া আছে 1 by x plus 4 minus 1 by x minus 7 is equal to 11 by 30 আৰু ইফালে দিয়া আছে x not is equal to -4 আৰু 7 x ৰ মান -4 আৰু 7 হ'ব নোৱাৰিব কাৰণ ইয়াতে যদি x ৰ মান -4 দি দিও তেতিয়া -4 + 4 0 হৈ যাব 1/0 is equal to আমি নাপাও 1/0 undefined তেতিয়া হলে এটো এটা ভগ্নাংশ বিলাক সমাধান কৰোতে আমি সদায় লসাগু লব লাগে x + 4 আৰু লসাগু ললে x + 4 আৰু x - 7 হ'ব x + 4 কাটা যাব মানে x + 4 এটো যেটো হৰ আছে হৰটোৱে লসাগুটো হৰণ কৰিব লাগে x + 4 এ আমি এটুক যদি হৰণ কৰো তেতিয়া হলে x + 4 কেনসেল যাব x - 7 থাকিব এই x - 7 এৰ ওপৰৰ যেটো নিউমাৰেটৰ লব আছে তাক পূৰণ কৰি দিব লাগে x - 7 * 1 x - 7 minus x - 7 এৰ ইয়াক হৰণ কৰিলে x - 7 কেনসেল যাব x + 4 এ 1 ক পূৰণ কৰিলে থাকিব x + 4 আগত মাইনাস আছে কাৰণে মই ব্ৰেকেটটো দি দিলো is equal to 11 by 30 this implies that etia x plus 4 whole into x minus 7 আৰু ইয়াতে x minus 7 এতিয়া মই মাইনাস ব্ৰেকেট টো উঠালে মাইনাস টো পূৰণ দিব লাগিব minus x minus a plus a minus 4 is equal to 11 by 30 this implies that plus x আৰু minus x cancel যাব minus 7 আৰু minus 4 হ'ব minus 11 আৰু এটো মই এনেকৈ ৰাখিছো x plus 4 whole into x minus 7 is equal to 11 by 30 এতিয়া যদি সমীকৰণটো দুয়োফালে যদি মই 11 দি হৰণ কৰো তেতিয়া হলে এটো 11 কেনসেল যাব আৰু এটো 11 কেনসেল যাব সমীকৰণৰ দুয়োফালে 11 এৰে হৰণ কৰিলে এটো থাকিব -1 বাই এখিনি থাকিব আৰু ইয়াত থাকিব 1/30 এতিয়া যদি আমি বজ্ৰ পূৰণ কৰি দিও ক্ৰস মাল্টিপ্লিকেশন তেতিয়া হলে 30 * -1 হ'ব 30 -30 আৰু এখিনি 1 ৰ লগত পূৰণ হলে এটো এনেকৈ থাকিব x + 4 whole into x - 7 এতিয়া আমি এটো পূৰণ কৰিম this implies that ইয়াত x এৰে x ক পূৰণ কৰিলে হ'ব x² প্লাস এ মাইনাস x into 7 হ'ব 7x এটো +4 into x plus 4x plus a minus 4 into 7 28 আৰু এটো -30 টো যদি মই ইফালে লৈ আহো তেতিয়া হলে +30 is equal to 0 হ'ব
ইয়াত হ'ব x স্কুৱেৰ মাইনাছ 7x প্লাছ 4x মাইনাছটো বেছি আছে গতিকে মাইনাছ 3x আৰু এইটো প্লাছ 30 মাইনাছ 28 হ'ব প্লাছ 2 30 মাইনাছ 28 2 ইজ ইকুৱেল টু 0 এতিয়া আমি এইটো যিকোনো পদ্ধতিৰে আমি সমাধান কৰিব পাৰোঁ আমি যদি এইটো উৎপাদকীকৰণ পদ্ধতিৰে সমাধান কৰোঁ ইয়াত 2 আছে 2 ৰ উৎপাদক 2 গুণ 2 গতিকে 2 ৰ উৎপাদক দুটা 1 আৰু 2 আৰু 1 আৰু 2 যোগ কৰিলে আমি এইটো 3 পাওঁ গতিকে আমি x স্কুৱেৰ ইয়াত মাইনাছ 3x ৰ ঠাইত মই লিখিম মাইনাছ 2x মাইনাছ x মাইনাছ 3x প্লাছ 2 ইজ ইকুৱেল টু 0 মাইনাছ 2x মাইনাছ x প্লাছ 2 ইজ ইকুৱেল টু 0 minus 3x অৰ্থাৎ মই লিখিলোঁ minus 2x minus x this implies that ইহঁত দুটাৰ পৰা x টো কমন ল'লে হ'ব x minus 2 ইহঁত দুটাৰ পৰা 1 কমন আহিব minus 1 গতিকে থাকিব x আৰু মই ইয়াত দিম minus 2 is equal to 0 this implies that x minus 2 whole into x minus 1 is equal to 0 এতিয়া x minus 2 is equal to 0 therefore x minus 2 is equal to 0 বা অথবা x minus 1 is equal to 0 আৰু ইয়াৰ পৰা আমি পাম x is equal to 2 আৰু ইয়াৰ পৰা আমি পাম x is equal to 1 অৰ্থাৎ 2 আৰু 1 হ'ব সমীকৰণটোৰ দুটা মূল গতিকে এইটো সমীকৰণৰ সমাধানো হৈ গৈছে ইয়াৰ পিছৰ কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 ৰ পৰা আছে word based problem আৰু এই প্ৰবলেম কেইটা আমি নেক্সট ভিডিঅ'ত আমি ডিসকাস কৰিম গতিকে আজিৰ এইটো ভিডিঅ'ত ইমানতে সামৰিছো ইয়াৰ নেক্সট ভিডিঅ'ত কোৱেশ্চন নম্বৰ 4 ৰ পৰা আমি ডিসকাশন কন্টিনিউ ৰাখিম